মই আজি আহি উপস্থিত হৈছোঁ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত। আপোনালোকক চাৰিওফালে দেখাম ব্ৰহ্মপুত্ৰৰ বিশাল পাৰত। আজি অহক অষ্টমী মেলাৰ কাৰণে কিমান মানুহৰ ইয়াত ভিৰ হৈছে, ইয়াত গা ধুই আছে। চব দেখোন এইফালে বেছি গ'লে মই পৰি যাম মানে। ইফালে নদীটো আছে দেখিছেনে কেনেকৈ ভাঙি ভাঙি লৈ যাই আছে। ইয়াতে মানে এইবিলাক জেগাত মানুহ আছিল এটা সময়ত এইবিলাক জেগাত মানুহ আছিল, কিন্তু ভাঙি ভাঙি আহি কিনে বাটটো মানে ইমানখিনি পাইছে। এই নদীটোৰ পাৰত ইয়াৰ ওচৰতে একদম মানুহবিলাক আছে, ইফালে মানুহবিলাক আছে দেখিছেনে। এইটো পাৰতে আপোনালোকক দেখাইছোঁ মেইন ৰাস্তা ইয়াৰে পৰা ধৰক আৰু খোজকাঢ়ি আহিছোঁ আমি গাড়ীখন থৈ কিনে 1 কিলোমিটাৰমান জেগা আমি ভিতৰৰ ফালে সোমাই আহিছোঁ। গৌতম কি চাইছ তাৰে পৰা পঢ়লি মানে তাৰে পৰা পঢ়লি ডাইৰেক্ট ব্ৰহ্মপুত্ৰ নদী পাবা। নদীটো গৰা খহনীয়া কাৰণে প্ৰতি বছৰে এনেকৈ ভাঙি ভাঙি মানে যাই আছে। ইয়াতে মানুহ আছিল এইগিলাখন জেগাত এটা সময়ত, কিন্তু ভাঙি ভাঙি আহি কিনে এনেকৈ মানে অৱস্থা নাই। আপোনালোকক দেখুৱাইছোঁৱে কেনেহেন হৈছে, কি ভয়ানক গতিত ভাঙি লৈছে ব্ৰহ্মপুত্ৰই। প্ৰতি বছৰে এনেকৈ ব্ৰহ্মপুত্ৰ নদীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈ আছে। অহক অষ্টমীৰ কাৰণে আজি ইমান মানুহ ইয়াত আহিছে, সকলোৱে গা ধুব। এইটো অহক অষ্টমী মেলা বুলি কয়, কিছুমানে শ্বিলং কৰা বুলিও কয়। শ্বিলং কৰা লোকেল ভাষাত শ্বিলং কৰা বুলি কয়। আৰু মোৰ লগত আছে গৌতম ভাই। আমি আজি আহিলোঁ, আগতে আহি পোৱা নাছিলোঁ, আজি আহিলোঁ, ভাল লাগিল আহি কিনে। দে তো আজি মানে কি শ্বিলং বুলি কয় না, মানে সকলে কি অস্থিবিলাক কি লৈ আহে, স্নান কৰে, গা চা ধুৱে আৰু অস্থিবিলাক লৈ আহে ইয়াতে। মানে মই আপোনালোকক ভিডিঅ'টো দেখাৰ কাৰণেহে ইয়াতে আহিছোঁ, মোৰ মানে বেলেগ অহাৰ উদ্দেশ্য ইয়াতে নাই। মানে ভিডিঅ'টো দেখাৰ কাৰণে ইয়াতে আহিলোঁ, চাব আহিলোঁ, আপোনালোককো দেখাব আহিলোঁ। আগতে মানে অহা নাছিলোঁ। আহে বছৰ আপোনালোকে আহিব পাৰিব। এইবাৰতো আৰু ভিডিঅ'টো দিয়াতে মোৰ কেইদিনমান দেৰি হ'বই। মেলা চলি আছে, এইবিলাক বস্তু আছে। তো এই ব্ৰহ্মপুত্ৰৰ পাৰটো আছে আপোনাৰ বহৰী ঘাট বুলি কয়, জেগাখিনি বহৰী ঘাট। আৰু আপোনালোকক চবফালে দেখাম ৰ'ব কিমান মানুহ আছে আজি, হাজাৰ হাজাৰ মানুহ আছে ইয়াত। মানে একদম বোকা হৈছে জেগাখিনি, যাব নোৱাৰি, একদম কিবাকৈ হ'লেও যাই আছোঁ পাৰে। এই নদীটোৰ যে সেইফালে দেখিছে আপোনালোকে, সেইফালে এখন গাঁও আছে, গাঁওখনৰ নাম হৈছে চৰ। সম্পূৰ্ণ গাঁওখন নদীটোৰ মানে মাজতে আছে। মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে আধা কিলোমিটাৰমান জেগা মই খোজকাঢ়ি আহিলোঁ, অকলে আহিলোঁ, চালোঁ মানে ইয়াতে বহুত ভাল লাগিছে আহি কিনে। এই গা নুধুলোঁ দিয়ক, আৰু গা নুধুলোঁ, এনে পানীকে অলপ লাৰি চালোঁ ব্ৰহ্মপুত্ৰৰ। গৌতমে ক'ত হাৰল গমে নাপাওঁ। ইফালে আছে না হাজাৰ হাজাৰ মানুহ আছে, ইফালে তাতে বিচাৰি ল'ব লাগিব এতিয়া গৌতমক। ফোনটো চুইচ অফ হৈ আছে। কাৰণ নদীৰ পাৰত আহি কিনে চালোঁ, ইফালে খেতি বহুত খেতিও কৰে, কিবা কিবি খেতি আছে। আপোনালোকক খেতিৰ ফালে অলপমান দেখাম। মই আহিছোঁ যেতিয়া আৰু গোটেইখিনি দেখাম বুলি ভাবিছোঁ। মানুহ চাগে কৰোণা মানে এতিয়াহে মানে কৰোণা বাঢ়ি আছে, কিন্তু ইমান হাজাৰ হাজাৰ মানুহে ইয়াতে গা ধুই আছে, একেলগে লগ হৈ আছে। কিন্তু কৰোণা কি হয় ক'ব নোৱাৰোঁ। আৰু মাস্কটো মই লগাই আহিছিলোঁ, মাস্কটো ক'ৰবাত পৰি গ'ল। লং ৰ'ব, মাছ এখন ল'ম আগত। তাৰপৰা একদম ৰ'দত দিছি, ব্ৰহ্মপুত্ৰৰ পাৰত অলপ বহোঁ, মানে এনেকৈ বহিম অকলৰে। অকলে অলপ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ য'ত বালা আছে, ইমান বালা ইফালে তাৰে মাজত মই অকলৰে এনেকৈ বহি আছোঁ। মানে 10 মিনিট সময় একেলগে বহিলোঁ ইয়াতে। আপোনালোকক কৈছোঁ না, মই একদম মানে বহুত ভাল লাগছে। ইফালে ৰ'দটো তামাম দি আছে, ইফালে সূৰ্য দেখিলে একদম হাই ভল্টেজ পূৰা। কিন্তু সূৰ্যৰ ৰ'দ দিলেও মানে ইয়াতে বহি আছোঁ। মই বৰ্তমান এতিয়া য'ত থিয় হৈ আছোঁ, এইগিলাখান জেগা বৰ্তমান নদীৰে পৰে। মেইন মথাৰি আগত আছে, মানে মেইন ৰাস্তাটো সেনেকৈ আছে। আৰু ধৰক 1 কিলোমিটাৰমান ইফালে আহিবালাগে আৰু মানে মেইন ৰাস্তাৰ পৰা এই নদীটোক লগি। এইগিলা জেগাটো মানুহে আগতে ঘৰে আছিল, মানুহৰ ঘৰে আছিল। কিন্তু পানী প্ৰতি বছৰে বাঢ়ি নদীৰ যিটো ভাঙি গৰা খহনীয়া হৈ কিনে এইবিলাক এতিয়া মানে এতিয়া চন হৈ গৈছে আৰু মানে ইয়াত খেতি কৰে এতিয়া মানে, আৰু মানুহ থাকিব নোৱাৰে মানে। তো আপোনালোকক দেখালোঁ, সকলোৱে চালে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনত পাই যাব। আমি এতিয়ালৈ আহিছোঁ আৰু যাওঁ ব'লা তেনেহ'লে গৌতম ৰাজ আৰু ব'লা না কি?